ফুলপেত আমি এটা ডাঙৰ মোবাইল দেখিছোঁ। এই মোবাইলটো আপোনালোকক দেখুৱাম। এই মোবাইলটো কি কৰে এয়া সম্পৰ্কে আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। কহিমা টাউনত বজাৰত আছোঁ আৰু আমি এতিয়া আচৰিত বস্তু হৈছে, ডাঙৰ মোবাইল দেখিছোঁ। এইটো মোবাইল নে কি মোজাই জানিব বিচাৰোঁ। এইটো কহিমাৰ আটাইতকৈ ডাঙৰ মোবাইল হয়। এইটো একচুৱেলি স্মাৰ্ট কিয়ক্স বুলি কয়। ইয়ালৈ যিসকল পৰ্যটক আহে তেওঁলোকৰ কাৰণে সকলো ইনফৰ্মেশ্যন এই কিয়ক্সটোতে পাব। ইয়াত ওচৰতে নিয়াৰ বাই ৰেষ্টুৰেণ্ট ক'ত আছে তাত যদি আমি ক্লিক কৰোঁ তেতিয়া তেওঁলোকে ইণ্টাৰনেটৰ জৰিয়তে এইবিলাক ৰেষ্টুৰেণ্টবিলাক ইয়াত ডিছপ্লে কৰে। ক'ত আপুনি খাব পাৰিব, ক'ত যাব পাৰিব, সকলো খবৰ এই মোবাইলটোৱে দিব। আমি ইয়াত বেক বটনটো টিপাৰ লগে লগে আৰু আমি আকৌ যদি হোটেল বিচাৰোঁ ক'ত থাকিম সেইটো জানিবৰ কাৰণে আমি ইয়াত ক্লিক কৰিলে ইয়াত যিবিলাক হোটেল আছে 2K হোটেল আছে, ব্লু বায়ো আছে, লাভিষ্টো আছে, এনেকৈ বিভিন্ন হোটেল আছে। পাই হোটেল আছে নি? আমি থকা হোটেলখন ডেফিনেটলি থাকিব। তেওঁলোকে এটা খুব ধুনীয়াকৈ ইয়াত বস্তুটো কৰিছে। আচলতে টুৰিজিমৰ কাৰণে এইটো খুব ইম্পৰ্টেণ্ট। আমাৰ তাতো লাগে, শিৱসাগৰতো লাগে। শিৱসাগৰত যিহেতু এখন টুৰিজিম চহৰ হিচাপে কৰিবলৈ গৈ আছে, এনেকুৱা মোবাইল এটা, এনেকুৱা কিয়ক্স এটা আমাৰ তাতো লাগে। ইয়াত আৰু কি কি আছে আমি চাবলৈ চেষ্টা কৰিম। হোটেলৰ পাছত ডেষ্টিনেশ্যন মানে ওচৰে পাজৰে আমি ক'লৈ যাব পাৰিম। তেওঁলোকে কৈছে আমি হেৰিটেজ ভিলেজ যাব পাৰিম। হেৰিটেজ ভিলেজ মানে কিচামা হেৰিটেজ ভিলেজ, য'ত হৰ্ণবিল ফেষ্টিভেল হয়। কহিমা ৱাৰ চিমেট্ৰি, নাগালেণ্ড ষ্টেট মিউজিয়াম আছে। তাৰপাছত এইটো লিখে পুলিচ বেটছ, এইটো এটা ধুনীয়া জেগা। মাউণ্ট জাফু আৰু এনেকৈ বিভিন্ন ঠাই আছে য'ত আমি যাব পাৰিম। ইয়াৰ উপৰি তেওঁলোকে আৰু কিছুমান ব্যৱস্থা দিছে। 360 ভিউ এইটো কি বস্তু? নেটটো চাগে শ্ল' আছে, কিন্তু এটা কথা ক'ব লাগিব, ওলাই গ'ল 360। কহিমাখন 360 ডিগ্ৰীত চাবৰ পৰা ইয়াত ব্যৱস্থা আছে। এইটো এটা খুব ধুনীয়া ব্যৱস্থা কিন্তু দেই। মই আজিলৈকে মেট্ৰ' কেইবাখনলৈ গৈছোঁ, কিন্তু তাতো এনেকুৱা ব্যৱস্থা দেখা নাই। গতিকে নাগালেণ্ড চৰকাৰক, নাগালেণ্ড টুৰিজিমক আমি ধন্যবাদ দিব লাগিব যে তেওঁলোকে এটা ধুনীয়া ব্যৱস্থা কৰিছে। আৰু এই ভিডিঅ'টো বনোৱাৰ অৰ্থ এইটোৱেই যে অসমতো এনেকুৱা এটা কিয়ক্স লাগে, এনেকুৱা ডাঙৰ মোবাইল এটা লাগে। শিৱসাগৰতো এনেকুৱা লাগে। শিৱসাগৰত ৰংঘৰ, তলাতল ঘৰ আদিকে ধৰি আহোমৰ 600 বছৰীয়া ৰাজত্ব অনেক বস্তু আছে, নাই জানো? গতিকে ফৰেইন টুৰিষ্ট যথেষ্ট আহে। আমাৰ মানুহৰ লেংগুৱেজৰ প্ৰব্লেম আছে, ক'ব নোৱাৰে। যদি এনেকুৱা এটা থাকে তেতিয়া বহুত সুবিধা হ'ব। গতিকে আমি ভাল বস্তু দেখিলোঁ, খুব ধুনীয়া বস্তু। তেওঁলোকে এইটো স্মাৰ্ট কিয়ক্স নাম দিছে। গেমো আছে ন? গেমটো আমি টিপি চাওঁচোন। লোডিং। বঢ়িয়া, ইয়াত খেলিবও পাৰি দেখোন। গেমো আছে। এইটো গেম আৰম্ভ হৈ যাব। কেটচ দ্য এনিমেল গ'। চাগে অলপ নেটটো শ্ল' আছে দেই। নেটটো গ'লে এইটো চিম্বল আহে। কিন্তু যি হয় আমি মোটামুটি বস্তুখিনি চালোঁ। ইয়াত ৰেষ্টুৰেণ্ট কি আছে, ইয়াত আৰু কি আছিলে? হোটেলছ কি আছে, গেম আছে আৰু ক'ত প্লেচ আছে, ওচৰে পাছৰে যাব পাৰি। আৰু এই ডাঙৰ মোবাইলটো কহিমা নগৰৰ একদম মাজমজিয়া যিখন অকিং হস্পিটেল আছে, অকিং হস্পিটেলৰ অপজিটতে আছে। গতিকে তেওঁলোকে তথ্য প্ৰযুক্তি এটা খুব ধুনীয়া ব্যৱহাৰ কৰিছে। আৰু এই ব্যৱহাৰৰ জৰিয়তে তেওঁলোকৰ যি টুৰিজিম ছেক্টৰ তাক আগবঢ়াই নিয়াৰ এটা প্ৰচেষ্টা লৈছে। গতিকে আমি নাগালেণ্ড চৰকাৰক আমি ধন্যবাদ দিব লাগিব। আমি সুবিধা হৈছে, আমাৰ বহুত সুবিধা হৈছে। আহি সোমাই আমি এনেকুৱা এটা সুবিধা পাইছোঁ। ইয়াৰ পৰা আমি চাই পেলাই যিকোনো প্লেচ যাব পাৰোঁ, বিচাৰিব পাৰোঁ। ডেফিনেটলি এই ভিডিঅ'টো আমাক বনাই দিয়াৰ কাৰণে আমাৰ সতীৰ্থ জিন্তু শ্বৰীফ মহম্মদে আমাক সহায় কৰিছে। আমি জিন্তুক ধন্যবাদ দিছোঁ আৰু এই ডাঙৰ মোবাইলটোৰ কাষৰ পৰা বিদায় লৈছোঁ। নিয়াৰবাই ৰেষ্টুৰেণ্টটোত মাৰা, নিয়াৰবাই ৰেষ্টুৰেণ্ট। বেক মাৰি দিয়া, মোবাইল বেক মাৰি দিয়া, ডেষ্টিনেশ্যন দিয়া। ৰ'বা, আমি ক'ত যাম আজি? হেৰিটেজ ভিলেজ। হেৰিটেজ ভিলেজ কহিমা ৱাৰ চিমেট্ৰি আছে। তালৈও যাম।
নাগালেণ্ড ষ্টেট মিউজিয়াম আছে। তাৰপৰা আছে আপোনাৰ কি পুলিয়ে পাতে জাপুটো যাব নোৱাৰো মাউণ্ট জাপুটো যাব নোৱাৰিম হয় নাই? ঘূৰাই দিয়া ফটো এইয়া আমাৰ পঞ্চায়ত দিছোঁ এই আমি আছোঁ এই আমি আহিছোঁ যে কেনেকুৱা আছে গ'ল এইটো চাইড কহিমা অপাৰ এতিয়া আপোনালোকে দেখিছে কহিমাখন স্মাৰ্ট চিটি বনাবলৈ গৈ আছে আৰু তাৰ অংশৰূপে এটা ইয়াত স্মাৰ্ট কিয়ছ দেখিছে আপোনালোকে এই কিয়ছটোৰ জৰিয়তে আপুনি সকলো তথ্য জানিব পাৰিব কহিমাৰ সেইকাৰণে কৈছে মহিমা অপাৰ আৰু এই কিয়ছটো দেখিছে নাই এটা খুব ধুনীয়া আৱৰণে ঢাকি ৰাখিছে যাতে ৰ'দ বৰষুণ ইয়াত যাতে ইয়াক নষ্ট কৰিব নোৱাৰে